ছাবস্ক্ৰাইব কৰক স্মৃতি অসম চেনেলটি আৰু কাষতে থকা ঘণ্টা বটনটো লাহেকৈ টিপি দিয়ক। তেতিয়া আপোনালোকে সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে লাভ কৰিব। ধন্যবাদ। তোমাৰ জবটো অকণমান নামে নলয় দেখোন। এই বানপানীটো আহি কিনে আমাৰ মানে পৰিয়ালটো ধ্বংস কৰি ভাল লগা। তুমি এতিয়া অলপ বাগাত দি লওঁ। নে মই নাযাওঁ আজি স্কুলত। ঠিক আছে, মই যাওঁ। পাৰলি মই 2 দিনমান ছুটি লৈ ল'ম আৰু মই ভাত বনাই থৈছোঁ, তুমি খাই ল'বা। ছাৰ, মোৰ পৰিবাৰৰ অসুখ হৈছিল, মোক 2 দিনমান ছুটি লাগিছিল, মই যাওঁ নেকি? হয় নেকি? হয়, তেতিয়াহ'লে যোৱা। ঠিক আছে। শুনিছানে? ক'ত গ'লা? তোমাৰ বেমাৰ অলপমানো কমা নাই? মই এসপ্তাহ ছুটি লৈ আহিলো দিয়া। এতিয়া তোমাক মই চাই থাকিব নোৱাৰিম আৰু। জ্বৰ বেছি হৈ যাই আছে, অকণমান নামে লোৱা নাই। এই বানপানী আমাৰ ঘৰখন ধ্বংস কৰি পেলালা। এতিয়া তোমাৰ ডাক্তৰ তাত নিবই লাগিব, মই আৰু চাই থাকিব নোৱাৰো। হেল্ল', মই জয়ন্ত আছে ক'লো। মই চেফটিক একাডেমীৰ পৰা ক'লো। হয় হয়, মোৰ পৰিবাৰৰ থানা ৰঙিয়া। মানে মোৰ পৰিবাৰৰ বহুত চিৰিয়াছ, আপুনি অতি সোনকালে আহি যাওকচোন। হয় হয়, আছে। চাৰ্চ পাব্লিক স্কুল আছে, দলংখন পাৰ কৰি কি। হয় হয়, চাৰ্চ পাব্লিক স্কুল পাৰ হৈ কি এখন গাঁও পাব, তাতে সোমাই আহিলো। হয় হয়, পাব পাব। অঁ ঠিক আছে। অঁ ঠিক আছে, অলপ সোনকালে আহি যাওক। অঁ অঁ, দিয়া তুমি উঠি আছো, এম্বুলেঞ্চ আছে। ঠিক আছে, হাজবেণ্ডক আহিব দিলে হ'ল। চাওক মিষ্টাৰ, আপোনাৰ পৰিবাৰৰ অসুখ হোৱা ইমান দিন হ'ল, হস্পিটেলত আপুনি আজিহে আনিলে যে? কি কৰিম ছাৰ, এখন ভেঞ্চাৰ স্কুলৰ শিক্ষক, কোনোমতে পৰিয়ালটো চলাই আছো, 2 টিউচন কৰি। পইচা নহয় বুলি আপুনি আপোনাৰ পৰিবাৰক মৰিব দিব নেকি? কেনেকৈ মৰিব দিব ছাৰ, উপায় নোহোৱা হৈছে। আপোনাৰ পৰিবাৰৰ অৱস্থা এতিয়া বহুতেই বেয়া। ৰিচিপ্টখন লৈ যাওক আৰু ফাৰ্মাচীৰ পৰা এইকেইটা ঔষধ লৈ আহক। জলদি যাওক। ছাৰ সোমাব পাৰো নে? হয়, আপুনি দিয়া ঔষধ কেইটা আনিলো ছাৰ? গোটেইকেইটা আনিছে ন? হয় ছাৰ। চাওক মিষ্টাৰ, আপোনাক ক'বলৈ মোৰো বেয়া লাগিছে। অপ্ৰিয় হ'লেও এইটো সঁচা কথা। আপোনাৰ পৰিবাৰৰ অৱস্থা খুবেই বেয়া। এতিয়া আপোনাৰ পৰিবাৰক হাই ট্ৰিটমেণ্ট দিব লাগিব। মোটামুটি আপোনাৰ 2-3 লাখ টকা খৰচ কৰিব। এতিয়া কি কৰা যাব? ছাৰ, ইমান টকা মই কেনেকৈ যোগাৰ কৰিম? আপুনি কিবা এটা কৰক ছাৰ, কোনোমতে ঘৰখন চলাই আছো মই টিউচন কৰি। চৰি, মোৰ হাতত কোনো উপায় নাই। সোনকালে টকাৰ ব্যৱস্থা কৰক, নহ'লে আপোনাৰ ৱাইফক মই বচাব নোৱাৰিম মিষ্টাৰ। ছাৰ প্লিজ তেনেকুৱা নকৰিব ছাৰ। সোনকালে টকাৰ ব্যৱস্থা কৰক মিষ্টাৰ। মই কি কৰিম?
কামটো আমি এইখিনিতে কৰি অ এইখিনি ভাল হ'ব মাটিখিনি কাৰবা মাটিখিনি ৰমণীহঁতৰ নেকি কিমান আছে বোলে টোটেল টোটেল 4 বিঘামান আছে শান্তিত আমাক কিমান মান লাগিব হ'ব 4 বিঘা লৈ গ'লে আমাৰ টোটেল 12 বিঘামান লাগিব সাইডৰ বিলাক দিব চাইলে দিব টেনচন নাই ইলা পইচা লাগিব ৰাস্তাখন মাটি না আৰু এটা কথাই ভাই কি বানপানীত অসমৰ মানুহ বহুত হেৰি হৈ আছে বহুত মানুহ মানে চবতে বানপানী হৈছে মোটামুটি এটা কাম কৰোঁ নেকি আমাৰ ক্লাবটোৰ পৰা অলপমান মানে আমি চলিকেইটাক ফোন কৰি সেই কৰোঁ নেকি আমি মাতি আনি অলপ সাহায্য তুলি কিনে আমি যাওঁ নেকি এই যদি মই সিহঁতক এই শশাংকহঁতক নেতহঁতক ফোন কৰোঁ আমি হয়নে ফোন কৰি পেলাই বঢ়িয়াকৈ কালি আমি যাওঁ গোটেইকেইটা যাই পেলাই সেই কৰোঁ ফোন কৰিবিচোন নলবাৰী ডিমু বহুত বাপৰে বানপানী শেষ কৰি পেলাইছে অসম শেষ কৰি পেলাইছে ঐ বাইদেউ আহিছে নেকি এইটো জোকাবি না হা মৰে নহতে জোকাই আছে মোক তুমি কি চিম মোক জোকাইছো দেখা পাই জৰিছে মোৰ খবৰ চবৰ নাই মোৰ মোবাইল কি বেতন দুখীয়া কম মই ক'ত মোবাইল নিয়া মোৰ মোবাইল দি মোক মোবাইল দি মৰণ নহতে যাব নে দেৰি হৈছে ক্লাবত যাব লাগিব হা যাম বল বল বলা হেল্ল' দাদা মোৰ পৰিবাৰৰ বহুত অসুখ হৈছে মই হস্পিটেল আনিছোঁ জ্বৰ আৰু বহুত অসুখ হৈছিলে অলপ সহায় লাগিছিল পইচা বহুত পইচা লাগে দাদা মই নোৱাৰিম সেইবাবে ফোন কৰিলোঁ তোক কিয় তেনেকুৱা দাদাইটো সহায় নকৰিলে এইবাৰ পুৰা খুলিছ হেল্ল' খুৰা মোৰ এটা সহায় লাগিছিল মোৰ পৰিবাৰক মই হস্পিটেলত আনিছিলোঁ বহুত বেমাৰো জ্বৰ আৰু কিবা মানি হৈছে দেই মই দাদাকো সুধিলোঁ দাদাও সহায় নকৰিলে অলপ পইচা লাগিছিল তহঁতে নকৰিলে কোনে কৰিব কৈছো দাদাও নকৰিলে এইবাবে তোক ক'লো মই এতিয়া কি কৰোঁ কৈছো ইমান পইচা লাগে মোৰতো নোৱাৰো না দাদাকো ফোন কৰিলো সিও সহায় নকৰিলে খুড়াকো কৰিলো সিও একো নকৰে এতিয়া হাতত হাত ধৰি বহি থাকিলে নহ'ব ময়ে কিবা এটা কৰিব লাগিব কি হৈছে আপোনাৰ নামাচোন খোজকাঢ় নামা কি হৈছে ছাৰ কিয় কান্দিছে আপুনি ছাৰ নাকান্দিব আপুনি কিয় কান্দিছে কি হৈছে আপোনাৰ পৰিবাৰৰ বেমাৰ হস্পিটেলত আহিছোঁ এতিয়া 2 লাখ টকা লাগে 2 লাখ টকা নহ'লে এতিয়া মোৰ পৰিবাৰ নাথাকিব হয় নেকি সেইবোৰ ভাবি এতিয়া মই আহিছোঁ ছাৰ আপুনি কোনো ঘৰৰ মানুহক সহায় নুসুধিলে নেকি সহায় কিমানক সহায় সুধিলোঁ মই দাদাহঁতক খুজিলোঁ খুড়াহঁতক খুজিলোঁ কোনেও সহায় নকৰে এই ভেঞ্চাৰ স্কুলৰ শিক্ষকজনক কোনে টকা ধাৰলৈ দিব টকা ধাৰলৈ দিয়ে যেন মই ধাৰ মাৰিব পাৰিম দুখীয়া মানুহ কোনে সহায় কৰিব ছাৰ আপুনি নাকান্দিব ছাৰ আপুনি নাকান্দিব আমি আছোঁ আমি কিবা নিশ্চয় কৰিম
আপুনি সাহস হওক হয় ছাৰ, আপুনি একদম আমি কিবা সাহস নিশ্চয় হওক। সহায় কৰিম যেনেকৈ কৰি দিম এইটো সাহস ৰাখিয়েতো এতিয়ালৈকে জীয়াই আছোঁ, নহ'লে মই জীয়াই কি কৰিম যদি মোৰ পত্নী নাথাকে। সেইটোৱেতো, যি শিক্ষকে মানুহৰ জীৱন গঢ়ি তোলে সেই শিক্ষক আজি মানুহে অৱহেলা কৰিছে, অলপ সহায়ৰ হাত আগবঢ়াব পৰা নাই। মানে আপুনি কেৱল টকা চিনি পায় নেকি? টকাই চিনি মৰম পায়। বুজি নাপায় অকণো। আপুনি অকণো চিন্তা নকৰিব ছাৰ, আপোনাৰ লগত আমি আছোঁ ছাৰ। আমি নিশ্চয় ব্যৱস্থা যিমান কৰি আছোঁ। পাৰোঁ আমি সেইখিনি ব্যৱস্থা কৰি আছোঁ। আপুনি অলপ নিশ্চিন্ত থাকক এতিয়া। ছাৰ আপোনাৰ বাবে আমি একোজন ভাল ব্যক্তি হ'ব পাৰিছোঁ, গতিকে আমি নিশ্চয় আপোনাক সহায় কৰিম ছাৰ, আপুনি চিন্তা নকৰিব। যেনেকৈ নহয় আমি টকাৰ ব্যৱস্থা কৰিম। আমি লগৰ ল'ৰাকেইটাক কৈ হ'লেও আপোনাক, আমি যদি অকলেও নোৱাৰোঁ লগৰ লগত লগ লাগি হ'লেও আপোনাক আমি সহায় কৰাৰ চেষ্টা কৰিম ছাৰ। ইমান টকা যদি আমি অকলে নোৱাৰোঁ, আমি সকলোকে সুধিম, আমি সহায় কৰি মানে সকলোৰে পৰা আমি পইচা তুলি কিনে হ'লে আমি আপোনাৰ ব্যৱস্থা কৰিম। আপুনি একদম আপুনি চিন্তা নিশ্চিন্ত নকৰিব। ৰাখক ছাৰ, আমি যেনেকৈ নহওক আজি পইচাৰ ব্যৱস্থা কৰিমেই, আপুনি নিশ্চিন্ত ৰাখক। হ'ব দিয়ক উপহাস, মোৰতো এইখিনি দুখ যে বুজি পালা তোমালোকে, এইটো আশাতে মই আছিলোঁ। ঠিক আছে ছাৰ, আপুনি এতিয়া ঘৰলৈ যাওক ছাৰ, আমি আপোনাৰ হস্পিটেলত আপুনি হস্পিটেলত যাওক। হস্পিটেললৈ যাওক, আপুনি বাইদেউৰ ওচৰলৈ যাওক, আমি এইখিনি যিমান পাৰোঁ আপোনাৰ ওচৰত লৈ গৈ আছোঁ। আপুনি একদম নিশ্চিন্ত থাকক, অতি সোনকালে যাম। ঠিক আছে উপহাস, আমি তোমালোকৰ গধূলিলৈকে- পৰা বহুত সাহস পাইছোঁ মই। ঠিক আছে ছাৰ, আপুনি যাওক এতিয়া। যাওক, আপুনি একদম নাকান্দিব ছাৰ, যাওক। ঐ ফোন লগাওঁ নেকি লগৰকেইটা? ফোন লগাই দিয়ক। অঁ জ্যোতিষ মই আমাৰ যে জয়ন্ত ছাৰ আছিলে, অঁ জয়ন্ত ছাৰৰ ৱাইফৰ বহুত বেমাৰ। গধূলিটো আহিবি, যেনেকৈ নহয় গধূলি আহিবি। আমাৰ ক্লাবত এখন মিটিং হ'ব। অঁ অলপ সহায় কৰিব লাগে ছাৰক। ছাৰতো জানই ভেঞ্চাৰ স্কুলৰ মাষ্টৰ। 2 লাখ টকা লাগে বোলে। 2 লাখ টকাৰ প্ৰয়োজন মাত্ৰ। অলপ মিলাই দিম দে আৰু কিবাকে, কি কৰিবি আৰু ভাই। ছাৰৰ দুখ বুজিব নোৱাৰো আৰু। দে আহিবি, গোটেইকেইটা আহিবি হা। দে গধূলি যেনেকৈ নহওক পইচা দিব লাগিব ছাৰক, নোহোৱাকৈ নাথাকিবি দে। বল ফোন কৰিলি, টকা ফোন কৰিলি কৰিলোঁ, মই জিতুমক কৰিলোঁ বল। মানে ছাৰৰ লগতে কি হ'ব আৰু। এই পেনকুলো চলি গেছে আজিকালি মই ৰাস্তা ওলবাই নোৱাৰা আছো। সৰু সৰু পেনকুলো চলি এতিয়া মোক জোক আছো। মিষ্টাৰ 10 মিনিটৰ ভিতৰত যদি পইচা যোগাৰ কৰিব নোৱাৰে, কিন্তু আপোনাৰ পৰিবাৰক মই বচাব নোৱাৰিম দেই। ছাৰ মই কৈছোঁ পইচা লৈ আহিছে। ছাৰ ছাৰ অঁ বুপাহঁত আহিলা? এয়া লছ আছে 2 লাখ টকা। বুপাহঁত তোমালোকক মই কি বুলি ধন্যবাদ জনাম। আজিৰ কাৰণে তোমালোকে মোৰ ভগৱান হৈ আহিছা। ছাৰ হ'ব দিয়ক, একো নাই ছাৰ, আপুনি টেনশ্যন নল'ব। এইখিনি পইচা আপুনি তোমালোকে এইখিনি ডক্টৰক পইচা নিদিলে মোৰ হয়তো আজি পত্নী নাথাকিল হয়। ছাৰ এইখিনি আমাৰ মানৱতা, যদি আমাৰ অকণমান সহায় কাৰোবাক জীৱন ৰক্ষা কৰে, তেতিয়াহ'লে আমি নিজকে বহুত ভাগ্যৱান বুলি ভাবিম ছাৰ। ছাৰ আপুনি এতিয়া যাওক, পইচাখিনি ডক্টৰক দিয়ক ছাৰ। যাওক সোনকালে, অঁ। নহ'লে আমি গৈ থাকোঁ ছাৰ হা। তোমালোকে অলপ বহা নেকি? আমাৰ কাম আছে অলপ, আমাৰ ক্লাবত কিবা মিটিং আছে। অঁ ঠিক আছে। আপুনি যাওক, ডক্টৰক পইচা কালিলৈ এদিন আহিবাচোন। হ'ব ছাৰ, আমি আহিম। যাওক আপুনি ছাৰ, যাব দে। অঁ ঠিক আছে। হাই ফ্ৰেণ্ডছ, মই জয়ন্ত দাস, এয়া সত্যজিৎ দাস, এয়া ঋতুমণি দাস, এয়া ভাস্কৰ দাস। আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে চাগে। ভিডিঅ'টোৰ জৰিয়তে আমি এটাই মেছেজ দিব বিচাৰিছোঁ, মানে যাতে বিপদৰ সময়ত মানুহে সহায় কৰে, কাৰণ আপোনাৰ অলপমান সহায় কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে, আৰু নহ'লে সেই মানুহজন হয়তো কেতিয়াবা আত্মহত্যা কৰিব পাৰে। সেইকাৰণে যাতে সকলোৱে সহায় কৰে। আৰু এতিয়া আমাৰ অসমত বানপানী চলি আছে, মানে বানপানী বহুতো লোকে বহুত ক্ষতিগ্ৰস্ত হৈছে। সেইকাৰণে যাতে সকলোৱে অলপ সহায় কৰে, আপোনাৰ অকণমান সহায়ে বহুতো জীৱন ৰক্ষা কৰিব পাৰে। সকলোৱে যাতে উঠি আহে অলপ সহায় কৰিবলৈ, সেইটো আমাৰ সকলো অনুৰোধ। যাতে আমি যিমান পাৰে সেইখিনি সহায় কৰক বানপীড়িত ৰাইজক, যাতে তেওঁলোকে মানে নোখোৱাকৈ লঘোণে থাকিবলগীয়া নহয়। সমূহ অসমবাসী ৰাইজলৈ এইখিনিয়ে মানে অনুগ্ৰহ জ্ঞাপন কৰিছোঁ। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা কমেণ্ট ভুল কৰিব, হ'লে কমেণ্ট বক্সত জনাব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। বাই বাই। বাই বাই।